আজি কেৰেলা গুটি আকৌ নতুনকৈ মই পচাবলৈ লৈছোঁ। আপোনালোকে দেখিছে মই গিলাচত মাটি সোমাই ল'লোঁ, যিটো আমি পানী খোৱা গিলাচ তলফালে ফুটা কৰি লৈছোঁ আৰু মাটি তাত গোবৰ আৰু মাটি সোমাই তাত মই এতিয়া কেৰেলা গুটি সকলোতে দিলোঁ। আপোনালোকে সদায় জেং কেৰেলা খেতি হওক বা তিতা কেৰেলা যিকোনো খেতি হওক, তিতা কেৰেলা কৈছোঁ, এই কেৰেলাত আপোনালোকে সদায় পচাই ল'বলৈ চেষ্টা কৰিব। যদি আপুনি ডাইৰেক্ট আপোনাৰ খেতি পথাৰত যদি ডাইৰেক্ট দিয়ে তেতিয়া আপোনাৰ গুটি বহুত নষ্ট হৈ যোৱাৰ চান্স থাকে, কাৰণ এতিয়া বাৰিষা সময়ো হয়। খৰালি ছিজনতো আপোনালোকে দিলে গিলাচত পচাইহে আপুনি খেতি পথাৰত ৰুবগৈ। মই প্ৰথমবাৰ যেতিয়া কৰিছিলোঁ তেতিয়া ডাইৰেক্ট মাটিত খেতি পথাৰত মই দি দিছিলোঁ, তেতিয়া মোৰ বহুত নষ্ট হৈ গৈছিল আৰু মই তাৰপিছত মই এই গিলাচত পচাবলৈ মই আৰম্ভ কৰিলোঁ। আৰু এতিয়া যদি মই কেৰেলা দিওঁ তেতিয়া আপোনালোক প্ৰায় 3 মাহৰ পিছত ইয়াৰ গুটি লাগিবলৈ আৰম্ভ কৰিব কেৰেলা। আপোনালোকেও যাতে কাৰো যাতে গুটি নষ্ট নহওক, আপোনালোকে সদায় যাতে পচাবলৈ চেষ্টা কৰিব গুটি। পচাই ল'লে আপোনাৰ বহুত লাভ হ'ব আৰু যতন ল'ব পাৰিব ভালকৈ, আপুনি কেয়াৰ ল'ব পাৰিব। ইয়াক ৰ'দ দিলেও বৰষুণ দিলেও আপুনি ঢাকি ৰাখিব পাৰিব, বেছি ৰ'দ হ'লেও ঢাকি ৰাখিব পাৰিব, বেছি বৰষুণ হ'লেও ঢাকি ৰাখিব পাৰিব। আৰু মই যিটো জেগাত মই আকৌ নতুনকৈ কেৰেলা দিবলৈ ৰেডি কৰি আছোঁ, সেই জেগাডোখৰত যেতিয়া মই ৰুব সময় হ'ব তেতিয়া আপোনালোকলৈ আৰু ভিডিঅ' আপডেট মই দি থাকিম। আপোনালোকে সদায় বজাৰখন চাই ল'ব, কোন সময়ত যাতে কোনটো খেতি কৰিলে আপোনালোকৰ দামটো বৃদ্ধি হৈ থাকিব, কাৰণ এতিয়া বৰ্তমান সময়ত কেৰেলা বহুত দাম হৈ আছে। আৰু ধৰক আৰু অলপ 1 মাহৰ পিছত হয়তো সিমান দাম পোৱা নাযাব। আপোনালোকে সদায় টাইমিং মিলাই খেতিটো কৰিব। ধন্যবাদ।